নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সমীৰণ চুটাত। আজি আহিছোঁ মই NGO লাইভ ক্লাছ তাত প্ৰগ্ৰেম চলি আছে। সদৌ অসম ভিত্তিত বিহু কৰ্মশালাৰ আজিৰ লাষ্ট দিন, 3দিনীয়া হৈছিল। তো 3দিনীয়া প্ৰশিক্ষণত আজি লাষ্ট, আজি প্ৰগ্ৰেম হ'ব। তো বলক, ময়ো চাব আহিছিলোঁ অলপ। তো বলক মোৰ লগত প্ৰগ্ৰেম চাওঁ। প্ৰগ্ৰেমটোৰ কথা মই ইমান নাজানো। তো আমাৰ খুৰাক লগ পালোঁ। তো খুৰাই কি কয়? নমস্কাৰ। মই কথা হৈছে কি, ইয়াতে তাৰমানে আমাৰ বিহু বস্তুটো সাধাৰণতে তাহানিৰ যিটো বিহু, আজিৰ বিহুৰ মাজত পাৰ্থক্য আহিছে। এই তাহানিৰ বিহুটো যিহেতু এতিয়া এই বিহু বস্তুটো আমাৰ স্কুলীয়া পাঠ্যক্ৰমৰ মাজত সোমাই পৰিছে, গতিকে সেইকাৰণে আমি নতুন যুৱ প্ৰজন্মক কেনেকৈ আমি বিহুটো, ঐতিহ্যৰ যিটো বিহু, সেইটো কেনেধৰণে শিকাব পৰা যায়, তাৰে ইয়াত মানে ঢোল বাদ্যৰ পৰা ধৰি লৈ পেঁপা, গগনা, সুতুলিৰ পৰা ধৰি লৈ এইখিনি বস্তু এটা প্ৰশিক্ষণ দিয়া হৈছে। এইটোৱেই ইয়াৰ তাৎপৰ্য। তো বলক প্ৰগ্ৰেমটো চাওঁ, ভিতৰত কিমান ধুনীয়া হৈছে। তো ভিতৰত প্ৰগ্ৰেম চলি আছে, মই অলপ বাহিৰলৈ ওলাই আহিলোঁ। তো বলক। তো জেগাডোখৰ দেখাওঁ, বলক মোৰ লগতে জেগাডোখৰ চাই লওক, কিমান ধুনীয়া জেগা।
প্ৰগ্ৰেম খতম হ'ল এতিয়া বাজিল 9টা বজাতে আজি প্ৰগ্ৰেম খতম হ'ল তো মই ভাবিছোঁ ইমান ভিডিঅ'টো ভাল নহ'ব চাগে কাৰণ ভালকৈ মই দেখাব পৰা নাই তো আজিলৈ যাওঁ বাই বাই গুড নাইট তো অন্য এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম তো আজিলৈ আহোঁ বাই বাই